বন্ধুসকল, আপোনালোক যদি এজন ভোটাৰ, আপোনালোক যদি এজন নাগৰিকত্ব অধিকাৰ পাইছে বা ভোটাৰ আইডি আপোনাৰ হাতত আছে আৰু আপোনাৰ ভোটাৰ আইডিখনৰ সৰু সুৰা কিবা ভুল যদি চাবলৈ বিচাৰিছে, তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈ চাব, অলপ স্ক্ৰিপ্ট নকৰি। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ব্ৰাউজাৰ অন কৰিব। মই কম ব্ৰাউজাৰটো অন কৰিছোঁ। তাৰপিছত ওপৰত এইটো 3 ডট লিখা আছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰি লৈ ডেস্কটপ সাইজ কৰি ল'ব। এইটো ডেস্কটপ সাইজ অলপমান তলত আছে, এইটো ডেস্কটপ সাইজত ক্লিক কৰিব। তাৰপিছত ইয়াত লিখিব NVSP লিখিব। তাৰপিছত এইটো সাৰ্চ বাটনটো টিপি দিব, এইটো সাৰ্চ টিপি দিব। এইটো আপোনালোকে দেখা পাইছে ফাৰ্ষ্ট লিংকটো NVSP সাৰ্ভিস পেট্ৰল। ইয়াৰ লিংকটো হৈছে www.nvsp.in। এইটোত আপোনালোকে ক্লিক কৰি দিব। এনেকুৱা ধৰণৰ এটা পেজ খোল খাইছে। আপোনালোকে এতিয়া সাৰ্চ ইয়ৰ নেম ইন ইণ্টাৰনেল ৰোল, ইয়াত টাচ কৰিব। এইটো টাচ কৰি দিব। এইটো পেজ খোল খাইছে আপোনালোকৰ। এইটো ফাৰ্ষ্ট অপশ্যন লিখা আছে সাৰ্চ বাই ডিটেইলছ। এইটোত আপোনালোকে বহুত লিখিব লাগিব, তাৰ আমি সেকেন্ডটো লিখিম সাৰ্চ বাই EPIC নাম্বাৰ। এইটোত ক্লিক কৰিব, সেকেন্ডত ক্লিক কৰিব। এইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ভোটাৰ নাম্বাৰ আছে, এইটো আপোনালোকে লিখি দিব। যেনেকে আছে সেনেকে লিখি দিব লাগে। এইটো হৈ গ'ল। তাৰপিছত ষ্টেটটো সিলেক্ট কৰিব। আপোনালোকৰ ষ্টেট কি হয় সেইটো সিলেক্ট কৰিব। নিশ্চয় অসমত বাস কৰিছে, এতিয়া অসমে হ'ব। তাৰপিছত এইটো চেপটা আছে, এই কোডটো বহাই দিব। আপোনালোকৰ কোডটো বেলেগ আহিব আৰু মোৰ কোডটো বেলেগ আহিছে। এইটো গোটেই বহাই নিদিব আপোনালোকে। এইটো সাৰ্চ বাটনটো আছে যে, তাত ক্লিক কৰি দিব। সেউজীয়া কালাৰৰ এইটো স্টাৰ্ট বাটনটো ক্লিক কৰি দিব। সাৰ্চ হৈ গ'ল। এয়া আহি গৈছে। এইটো ভোটাৰ নাম্বাৰটো আহি গৈছে, EPIC নাম্বাৰ আহি গৈছে, নেম আহি গৈছে, এইজ আহি গৈছে, ফাদাৰ হাজবেণ্ড নেম আহি গৈছে, ফাদাৰ বা হাজবেণ্ড নাম আহি গৈছে, ষ্টেট আহি গৈছে, ডিষ্ট্ৰিক্ট আহি গৈছে, পলিং ষ্টেচন আহি গৈছে, এছেম্বলি আহি গৈছে। সকলো ধৰণৰ ইনফৰমেশ্যনখিনি ইয়াত আহি যাব। ইয়াত যদি আপোনাৰ ভুল হৈছে তো ৰিএপ্লাই কৰিব পাৰিব। তাৰপিছত এইটো লেফ্ট চাইডে ফিউ ডিটেইলছ বুলি লিখা আছে সেউজীয়া অপশ্যনত, এইটোত ক্লিক কৰি দিব। অলপমান তলত চাব, এইটো লিখা আছে, এইটো ষ্টেট assam লিখা আছে। এইবিলাক সম্পূৰ্ণ ডিটেইল লিখা আছে। ইয়াৰ ভিতৰত যদি কোনোবা এটা যদি ডিটেইল ভুল হৈছে, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু মোৰ নেক্সট ভিডিঅ' এটাত কেনেকৈ ভোটাৰ আইডি এপ্লাই কৰে সেইটো দিম। আপোনালোকে চাব। আৰু লগতে আপুনি ভোটাৰ ইনফৰমেশ্যন ইয়াত ক্লিক কৰিলে আপোনালোকে ইনফৰমেশ্যনখিনি ইয়াত PDF বনাই ল'ব পাৰিব। এয়া এইটো ডাউনলোড হৈ গ'ল। এইটো ডাউনলোড হৈ গৈছে। আপোনালোকে দেখা পাইছে এইটো ডাউনলোড বুলি লিখি দিছে। এলাও মাৰিব। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব।